নমস্কাৰ সকলোকে এটা বিশেষ জাননী দিবলগীয়া আছে আপোনালোকক এটা বিশেষ ভাল খবৰ দিবলগীয়া আছে আপোনালোকক খবৰটো এনেকুৱা ধৰণৰ আমাৰ ই ৰিক্সা সন্থাৰ তৰফৰ পৰা ঢকুৱাখানা ই ৰিক্সা সন্থাৰ তৰফৰ পৰা এটা বৃহৎ আয়োজনেৰে আমি দুখনি নাট মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছোঁ আমি বৰ্তমান আখৰা চলাই আছোঁ নাট দুখৰ নাম হৈছে এখন হৈছে বৰ মানুহৰ চিতা আপোনাৰ পলাশ হিৰদাৰী ডাঙৰীয়াৰ নাট্যকাৰ এখন হৈছে জোনবাই কান্দিছে এখনো আমাৰ পলাশ হিৰদাৰী ডাঙৰীয়াৰ দুখন বিভিন্ন ধৰণৰ বিভিন্ন সমাজত চলি থকা বিভিন্ন দিশবিলাক আমাৰ আজিকালি সমাজত চলি থকা যিবিলাক ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি দুখন নাটক লিখি উলিয়াইছে আমাৰ কাৰণে আমি বৰ্তমান দুখন নাটকক লৈ বহুত গৌৰৱান্বিত কৰিছোঁ কাৰণ ইমান ধুনীয়া এটা কাহিনী উপস্থাপন কৰিছে নাট্যকাৰে মানে কি আপুনি যদি কেনেবাকৈ আপোনাৰ যদি আহে নাটকখন চাবলৈ আপুনি কান্দি যোৱাটো আপুনি বাধ্যতামূলক কান্দিবই লাগিব ইমান ধুনীয়া নাটক ইমান ধুনীয়া কাহিনী আপোনালোকো আহিব ডিচেম্বৰৰ 26-27 তাৰিখে গণেশ গগৈ প্ৰেক্ষাগৃহত আমাৰ দুখন নাটক মঞ্চস্থ কৰা হ'ব বৰ্তমান আমাৰ টিকেটো ওলাইছে আপোনালোকে টিকেটো সংগ্ৰহ কৰিব পাৰিব আমাৰ ই ৰিক্সা সন্থাৰ লগত যোগাযোগ কৰি টিকেটো পাব আপোনালোকে পোষ্টাৰখন মই দেখাই দিম আপোনালোকে যদি পাৰে এটা শ্বেয়াৰ এটা কৰি দিব আৰু অসমৰ ভিতৰত সৰ্বপ্ৰথম আমাৰ ই ৰিক্সা সন্থাই যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাকৈ মানে প্ৰশংসনীয় শলাগ ল'বলগীয়া তাৰে এজন সদস্য ময়ো তাৰে এজন অভিনেতাও এই নাটক এখনৰ আৰু মই এজন টমটমখন চলোৱাৰ এজন সন্থাৰ সদস্য যিমানখিনি পাৰোঁ কষ্ট কৰি চেষ্টা কৰিছোঁ আমাৰ আৰু এটা কথা হ'ল কি আমাৰ বিশিষ্ট অভিনেত্ৰী কৃষ্টিনা বৰুৱা বেহাবাৰী আপোনালোক চবেই দেখিছে চাগে তাইক কৃষ্টিনা বৰুৱাৰ আমাৰ মাজত দেখিব আপোনালোকে অভিনয় কৰা কৃষ্টিনা বৰুৱা আমাৰ মাজত অভিনয় কৰিছে দুখন নাটকতে ভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিছে আপোনালোকে দেখিব পাব বেলেগ এটা কাহিনী বেলেগ এটা চৰিত্ৰত মোক দেখিবলৈ পাব আৰু বহুত এটা মানে কি আপোনাৰ নতুন হোৱাৰ দৰে আমি আগবাঢ়ি গৈ আছোঁ আপোনালোকে আশীৰ্বাদ আৰু মৰম কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰমে আমাক আৰু অকণ আগুৱাই নিব বুলি আমি আশাবাদী আপোনালোক আহক সকলোৱে আহক 26-27 তাৰিখে গণেশ গগৈ প্ৰেক্ষাগৃহত ঢকুৱাখানাত সকলোৱে আহক নাটকখন উপভোগ কৰক আৰু আমাকো অকণমান সাহস দি যাওক ধন্যবাদ এইটো হালধীয়া চালা বিহানটো মই দেখিছেনে এখন ভগৱানে পিতৃ-মাতৃ হিচাপে তহঁতৰ দায়িত্ব পালন কৰা সেই ইহঁত খালৰো একাজলি আশীৰ্বাদৰ বৰ পৰিচালক আকৌ হ'ব বুলি ক'ব নেকি?
আমিও নিমিত্ত আমি নিমিত্ত মহাদেৱে আছো এই মহাদেৱে আছো এৰাই কিবা কৰিলে হ'ল উঠ উঠ তেওঁ ওপৰতে ভৰসা এই ৰক্তিম আহ ভনীৰৰ হাত ৰক্তিম আহ ভনীৰৰ হাত উৰাই দে ৰক্তিম আহ এই যে কি আছে ৰক্তিম আহ ভনীৰ হাত বুলাই দে পাপ দেহাটোৱে ইহঁতক স্পৰ্শ কৰি সিহঁতক আৰু মই চোৱা নকৰো সিহঁতক আৰু মই চোৱা নকৰো মোৰ যে এই শুভ সময়ত দেখাৰ সৌভাগ্য হ'ল মোৰ যে এই শুভ ক্ষণটো দেখাৰ সৌভাগ্য হ'ল